কথাত কটা যায় কথাত বটা পায় এই ভাৱ সম্প্ৰসাৰণটো মই প্ৰিয়ামী গগৈ লৈ আহিছোঁ আজি মোৰ এই ভিডিঅ'টোত আৰু এই ভাৱ সম্প্ৰসাৰণটো পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় তেন্তে আহকচোন এই ভাৱ সম্প্ৰসাৰণটো কেনেকৈ লিখিব লাগে চাওঁ কথাতে কটা যায় কথাতে বটা পায় মানুহে মানুহৰ প্ৰতি কৰা আচাৰ ব্যৱহাৰত যথেষ্ট সংযত হোৱা দৰকাৰ মানুহৰ কথাৰ সংযম আৰু সংযমহীনতা দুয়োটাৰে সুকীয়া ফল আছে মানুহৰ মুখ থাকিলে বুলি মানুহে যতে ততে যিকোনো প্ৰকাৰে যিকোনো ধৰণে কথা কোৱা উচিত নহয় মানুহে কথা কোৱাৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰি চলা উচিত যত যি ধৰণে কথা কোৱা উচিত তাত সেই ধৰণেহে ক'ব লাগে তদুপৰি মানুহে কাক কথা কৈছে সেই কথাও বিচাৰ কৰি চোৱা উচিত পাত্ৰ অপাত্ৰ বিচাৰ নকৰি পৰিস্থিতিলৈ বিচাৰ নকৰি যতে যি পায় তাকে ক'লে মানুহে বিভিন্ন ধৰণে তিৰস্কাৰ গঞ্জনা লঘু লাঞ্ছনা আদি সহিবলগীয়া হয় কেতিয়াবা মাৰধৰো খাবলগীয়া হয় কিন্তু তাৰ সলনি পৰিস্থিতি পাত্ৰ অপাত্ৰ চাই জোখ মাখেৰে সকলোৰে মনত সন্তুষ্টি হোৱাকৈ মানুহে কথা ক'লে তেনে মানুহ সকলোৰে প্ৰিয় হয় আৰু হিয়ে মানুহৰ বাবে বঁটা বা প্ৰশংসা স্বৰূপ অৰ্থাৎ কোনো লোকে কথা সুন্দৰভাৱে সজাই পৰাই ক'ব পৰা গুণৰ বাবে পুৰস্কাৰ সন্মান আদি পোৱা দেখা যায় কিন্তু কোনো লোকে ভালকৈ কথা ক'ব নজনাৰ দুখত অযথা কথা কৈ অপমান বা শাস্তিও পায় সেয়ে কথা কওঁতে ভাবি চিন্তি ক'লে অথন্তৰ নহয় ধন্যবাদ